হেল্ল' গাইজ, গুড ইভিনিং সকলোকে। মই যিমানবোৰ আঞ্জা পুতি দিছিলোঁ সেইবোৰ গাজিছে নে নাই আপোনালোকক দেখুৱাই আছোঁ। গুড ইভিনিং গাইজ, ইয়াত চাওক লাও পুলিবোৰ গাজিছে, নিজে গাজিছে। এইবোৰ পানী পাৰোঁ আৰু এয়া মই কাউখিনি চিৰা পুতিছিলোঁ, গুটি দিছিলোঁ, গাজিছে আৰু এইবিলাক ডাঙৰে হ'ল। এইবোৰ এনেকৈ মই 4টা লাইন দিছোঁ আৰু চাওকচোন কি ধুনীয়াকৈ গোটাই গাজিছে। ইফালে 3 নম্বৰ, 4 নম্বৰ আৰু এটা লাইন আছে, এইটোত কাটি থৈছোঁ মাটি, কিন্তু এই আঞ্জা গুটি দিয়া নাই আৰু আজি দি দিম ইমান ধুনীয়াকৈ। আৰু ইয়াত জেং দিয়া হৈছে, এইবোৰ জেং দিব হৈছে কিন্তু দিয়া নাই। নিজে এনেকৈ পুতি ৰুব লাগে, তেতিয়া ইমান নিকিনিলেও হৈ যায় আৰু বস্তুবোৰ। ইয়াত জেং দিয়া হৈছে এইটো লাইনটো, আৰু ইডাল কি বা হৈছে, পাতটো হালধীয়া পৰিছে, কিবা বেমাৰে লাগিছে নেকি। আৰু এইখিনিত গোবৰ সাৰ দি আৰু লাও গুটি পুতি থৈছিলোঁ, কিন্তু গজা দিয়া নাই। আঞ্জা গুটি বিকা বেপাৰীজনে কৈছে গাজিব বুলি, সোনকালে গজা দিয়া নাই। আৰু ইয়াতেও দিছিলোঁ গাইজ, ইয়াতে 3টাকৈ দিব দিছিলে, কিন্তু 2টাকৈ গজালি ওলাইছে। এয়া এইটো আৰু এইটো 2টা, গৰুবিলাক এৰি দিয়া হয়তো, সেইকাৰণে গৰুৱে খোজকাঢ়িছে। ইয়াতেও দিছিলোঁ গাইজ, 3টা গুটি দিছিলোঁ, 3টাও গাজিছে, মিছ হোৱা নাই আৰু 3টাকৈ দিব দিছিলে বেপাৰীজনে, ভাল লাগিছে দেখা পাই। আৰু দিয়া আছে, ইয়াতো 3টা দিছিলোঁ, ইয়াতো 2টা গজা দিছে, লাও গছ, লাও। আৰু ইয়াতো দিছে, ইয়াতো 3টা দিছিলোঁ, ইয়াতো 2টা গজিছে। এয়া চাওক, এবাৰ চাঙি দিম বুলি ভাবিছোঁ, লাওৰ চাঙি। আৰু এইবোৰ হৈছে কেৰেলা, আমাৰ ইয়াত বহুত ভাত কেৰেলা হয়। আৰু এইডাল হৈছে পানীলাও, এইবোৰ ভাত কেৰেলা এনেকৈ চাঙি দিয়া হৈছে। চাঙি দিয়া নাই বাৰু, এই জেং দি থোৱা হৈছে আৰু ভালকৈ দিব লাগিব চাঙিখন। আৰু লাও গুটি দিয়াবোৰ চাওঁ ৰ'বা কিমান আছে। ইয়াতো 3টা দিছিলোঁ গাইছ, ইয়াত 3টা গাজিছে। এটা, 2টা, 3টা, মিষ্টেক হোৱা নাই। ইয়াতো গাজা দিছে গাইছ, ইয়াতে এটা মাত্ৰ, 3টাৰ ঠাইত এটা। আৰু ইয়াতো দিছিলোঁ, ইয়াতো 3টা দিছিলোঁ, এটাহে গজা দিছে। আৰু ইয়াতো 3টা দিছিলোঁ গাইছ, 3টাৰে এটাহে হৈছে, হয়তো দেৰিকৈ গজা দিব। আৰু ইয়াতো গজা দিছিলোঁ, পুতি দিছিলোঁ, ইয়াতো 2টা গজিছে, 2টা, 3টাৰ ঠাইত 2টা দিছিলোঁ গাইছ, ইয়াতো 3টা দিছে, এটাও মিষ্টেক হোৱা নাই। আৰু ইয়াতো গাইছ, মই ভেন্দি গুটি আনি আৰু দিছিলোঁ, ভেন্দি গছবোৰ গাজিছে, বেছি ঘন হৈছে এইখিনি দিয়া। চাওকচোন, ইফালেও গজা দিছে কিছুমান, ইয়াতে ইমান গজা দিয়া নাই। এইখিনিত দেৰিকৈ দিয়া হৈছে আৰু পিছফালে, এইফালেও 2 ঠাইত দিছিলোঁ, 3টাকৈ। ইয়াৰেও 2টা গাজিছে লাও গুটি, আৰু এইখিনিতো দিছিলোঁ 3টা, ইয়াৰেও 2টা গাজিছে। আমাৰ বাৰীৰ পিছফালে গাইছ, এইখিনি ঠাইখিনি এনেই খালী হৈ আছিলে, সেইদিনাখনে ট্ৰেক্টৰেৰে হাল বোৱাই দিলোঁ। আৰু এই 2 লাইন যে দিয়া আছিলে, আঞ্জা গুটি, এইখিনি 2 লাইনটো এনেকৈ ইফালেও দিছোঁ, ইফালেও দিছোঁ, আৰু আছে বহুতখিনি দিব, কিন্তু মই সময় পোৱা নাই দিবলৈ। চাওকচোন আঞ্জা গছবোৰ কেনেকৈ গাজিছে, ইমান ধুনীয়া হৈ গৈছে, বহুত দীঘল হয়, প্ৰায় 50 ফুটৰো বেছি দীঘলকৈ দিছোঁ, 2টা লাইনে দিছোঁ।
চাওক এই সেইটো লাইনটো চবফালে গজা দিছে। এয়া পুলিটো ভাঙিছে, গৰুৱে চটকিছে চাগে। চাওকচোন গাইছ, মানে মই পিছফালে লাওগুটি দিয়া বুলি কৈছিলোঁ নহয়, এইবোৰ ইয়াতে তিনিটাকৈ দিছিলোঁ, একেলগে দুটা গজিছে। তাৰপিছত আৰু এইটো তিনিটা হৈছে ইয়াত বাৰু। আৰু ইফালে চাওঁ, ইফালেও দুটা গজা দিছে। আৰু ইফালে মানে 8টামান টিপ বনাই দিছিলোঁ আৰু এনেকৈ। তাৰপিছত ইফালে তিনিটাৰ ভিতৰত এটা দিছে, গজা দিছে। ইয়াত এটাও গজা দিয়া নাই। তাৰপিছত আৰু ইফালে তিনিটা দিছিলোঁ, এটাহে গজা দিছে। আৰু এইফালে মানে এটাই দিছে। আৰু ইয়াত তিনিটা দিছিলোঁ, ইয়াতেও দুটা গজা দিছে, মানে এটাও মিষ্টেক হোৱা নাই আৰু। সেইখিনিয়ে আছিলে আজি মোৰ আঞ্জাগুটিৰ ভিডিঅ'। আৰু এইখিনি আমাৰ বস্তিখন বহুত খালী ঠাই আছে, মানে কাম কৰিবলৈ সময় নাপাওঁ, মই অকলে কৰিবলগীয়া হয়। সেইকাৰণে ইফালে কৰিলে সিফালে নহয়, সময়ে নাপাওঁ কৰিব। ইফালে ঘৰত কৰিলে পইচা নাপাওঁ, আৰু পইচাৰ পিছত দৌৰি থাকিলে ঘৰত কাম কৰা নহয়। এইখিনি ভাবিছিলোঁ মানে কলৰ বাগান বনাম বুলি, কিন্তু টকাৰ অভাৱ হ'ল। এতিয়া কলৰ খেতি কৰাই বাদ দিলোঁ আৰু। পাৰিলে পিছত কৰিম, এতিয়া আৰু নোৱাৰোঁ আৰু, টকাৰ অভাৱ কিছুমান। এফালে কৰিলে এফালে, গমেই পোৱা আমি নোহোৱা মানুহবোৰ, কি ক'ম আৰু। তো বাই বাই গাইছ।